চৰকাৰলৈ ভৰসা নকৰি ৰাইজে মেৰামতি কৰিলে পথ। চামগুৰিৰ ৰঙাগৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত চকীটোপ গাঁৱৰ ৰাইজে শ্ৰমদান কৰি মেৰামতি কৰিলে পথ। ৰঙাগৰা চকীটোপ গাঁৱৰ ৰাইজে এই পথটোৰ বাবে দীৰ্ঘদিনৰে পৰা যাতায়াতৰ নামত ভুগিব লগা হৈছিল জমৰ যাতনাত। পথটো মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবৰ বাবে ৰাইজে জনপ্ৰতিনিধিক আবেদন জনাইছিল যদিও কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ ৰাইজৰ। অৱশেষত চৰকাৰলৈ বাট নাচাই চকীটোপ গাঁৱৰ ৰাইজে একত্ৰিতভাৱে কৰিলে শ্ৰমদান। মেৰামতি কৰিলে জৰাজীৰ্ণ পথ। পথটোৰ দুৰৱস্থাৰ বাবে গাঁওখনলৈ যাব নোৱাৰে এম্বুলেন্স। ফলত অসুস্থ ৰোগীক ঠেলাৰ জৰিয়তে নিব লাগে চিকিৎসালয়লৈ। চকীটোপ গাঁৱৰ ৰাইজে চৰকাৰলৈ অনুৰোধ জনাইছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰঙাগড়া চকীটোপ গাঁও সংযোগী পথটো পুনৰ নিৰ্মাণ কৰি ৰাইজৰ দীৰ্ঘদিনীয়া যাতায়াতৰ সমস্যা দূৰ কৰিবৰ বাবে। চামগুৰিৰ পৰা মোবাৰক আলীৰ ৰিপৰ্ট UNB নিউজ। চকীটোপৰ ৰাইজক চকু মেলি নাচায়। যদি চালেহেঁতেন তেতিয়াহ'লে আমাৰ ৰাস্তা এনেকুৱা নাথাকিলে হয়, আমাৰ ৰাইজে ৰাস্তা বনাব নালাগিলে হয়। এতিয়া আমাৰ গাঁঠিৰ ধন দি আমি নিজে ৰাস্তা বনাই আছোঁ। কোনো চৰকাৰী কোনো কৰ্মচাৰী নাই, কোনো চৰকাৰৰ কোনো মানুহ নাই, আমাক নাচায়। ৰাস্তা ঘাট এনেকুৱা অৱস্থা, মানুহে লুঙি পিন্ধি গ'লে লুঙি ওপৰত উঠাই পেলাইহে যাব লাগে। খোজকাঢ়ি যাব নোৱাৰে, চেণ্ডেল হাতত ল'ব লাগে, লৈ পেলাইহে যাব লাগে। ৰাস্তাখন বেয়া হয়, বহুত দিন ধৰি বেয়া হৈ আছে। ৪-৫ বছৰ ধৰি আমাৰ ৰাস্তাটো বেয়া হৈ আছে। এই প্ৰেচিডেণ্ট আছিলে ননী বৰা আৰু বিট্টু দাসগুপ্ত, তেওঁলোকে ৰাস্তা কেইবাবাৰো জুখি লৈ গ'ল। জুখি লৈ যোৱাৰ পিছতো ৰাস্তাটো বনোৱা নাই। কেইবছৰ ধৰি বেয়া হৈ আছে? ৪-৫ বছৰ ধৰি বেয়া হৈ আছে ৰাস্তাটো। ৰাস্তাটো আগতে আহিছিল নে? ৰাস্তাত সিহঁতে জুখি মাখি লৈ গ'ল। আহাটো আহিছে। কেইবাৰ আহিছিলে? দুবাৰমান আহিছে। কাম কৰা নাই? কাম কৰা নাই। আপোনালোকৰ গাঁওখনৰ নাম? চকীটোপ। কোনখন পঞ্চায়ত? ৰঙাগড়া পঞ্চায়তৰ চকীটোপ গাঁও।